হাই ফ্ৰেণ্ডছ, কি খবৰ? তো বলক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এয়া কেনেকুৱা ঠাইৰ পৰা আৰম্ভ কৰিছোঁ এয়া চাওক। তো বন্ধুসকল, এতিয়া গৈ আছোঁ কামত। তো এইকেইদিন ভিডিঅ' ইমান দিব পৰা নাই, তো আপোনালোকে বেয়া নাপাব। আপকামিং ভিডিঅ'বিলাক আপোনালোকে চাব। তো বিশেষ একো নাই। এয়া বৰ্তমান সময়ত ভাত পানী খাই, গা পা ধুই ভাত পানী খাই কামলৈ গৈ আছোঁ মানে গৈ আছোঁ। এয়া চাওক, ইফালে কৰি গৈ আছোঁ, ইফালে চাব পাৰে কেনেকৈ ঠাই দি গৈ আছোঁ, আপোনালোকে চাওক। আৰু ইফালে কেইটামান ল'ৰাই মোক মাতি আছে। তো বন্ধুসকল, এয়া আপোনালোকে চাব পাৰে, আহি পালোঁ। এয়া কাম হৈ আছে স্কুলৰ বাউণ্ডেৰী, চাওক। তো এয়াই লাইফ, এয়াই জীৱন, উপায় নাই, এনেকুৱাই জীৱনটো। এয়া চাৰিওফালে পৰিৱেশটো চাওক। তো বন্ধুসকল, এতিয়া মই কেমেৰাটো থৈছোঁ আৰু এয়া মই কৰিম কাম। তো এতিয়া আৰু বেছি সময় কথা নাপাতোঁ। তো এয়া আপোনালোকে চাব পাৰিছে এয়া। তো বন্ধুসকল, এয়া যে আপোনালোকে মই বাওঁ হাতেদি কাম কৰোৱা দেখিছে, এয়া মই বাওঁ হাতেদি কৰা নাই। কিয় বা এনেকুৱা হয়, কেমেৰাটো ওলোটাকৈ থোৱা হৈছে নেকি? এইটো প্ৰায়ভাগ হৈ থাকে, বেছিভাগে। তো এয়া মই সোঁ হাতেদি কৰি আছোঁ, বাওঁ হাতেদি কৰা নাই আৰু, তাকে কৈছোঁ। দিছ ইজ লাইফ, দিছ ইজ লাইফ। তো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। কেনেকৈ পাৰে কমেণ্টত জনাব, ভাল লাগিলে লাইক এটা কৰি দিব। আৰু বন্ধুসকল, এইবিলাক হৈছে আমাৰ ফেমিলি মেম্বাৰ, মানে কামৰ। তো এয়াই জীৱন।